জাতিৰ এই সংকটৰ সময়ত ৭০টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে মাঘ বিহুৰ উৰুকাৰ দিনা এই অনশন আৰম্ভ কৰি অসমৰ সংগ্ৰামী ইতিহাসত এক নজিৰবিহীন ইতিহাস সৃষ্টি কৰিলে। গতিকে ইয়াৰ তাৎপৰ্য আছে, কাৰণ অসমীয়াই বিহুৰ দিনা মেজিৰ জুইত আজি যি শপত লৈছে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে, সি কেতিয়াও অথলে যাব নোৱাৰে। গতিকে আজি ৭০টা সংগঠনে ইয়াত মিলিত হৈ আমাক উৎসাহিত কৰিলে। অখিল গগৈৰ ত্যাগ, অখিল গগৈৰ আপোচহীন স্থিতিয়ে সমগ্ৰ অসমৰ মানুহক অনুপ্ৰাণিত কৰিছে, উৎসাহিত কৰিছে আৰু আৰম্ভ হোৱা সংগ্ৰামখনক বহুদূৰ আগুৱাই নিছে। এই অনশনে মই ভাবোঁ যে এই সংগ্ৰামক আৰু বহুখিনি আগুৱাই লৈ গ'ল। এতিয়া কেৱল সময় হৈছে সকলোকে ঐক্যবদ্ধ কৰা আৰু এই আন্দোলন সমগ্ৰ অসমত বিয়পাই দিয়া আৰু তাক আপোচহীনভাৱে আগুৱাই লৈ যোৱা। কাৰণ এই বিধেয়কখনৰ বিৰুদ্ধে ইতিমধ্যে বা সপক্ষে বিজেপি নামৰ দলটোৱে তাৰ নেতাসকলে সম্পূৰ্ণ ভুৱা তথ্যৰে অপপ্ৰচাৰেৰে এটা জনমত গঠনৰ চেষ্টা চলাইছে। আৰু গাঁৱে ভূঞে মানুহে এই বিধেয়কখনৰ ফলত অসমীয়া জাতি নিজ ভূমিত কিদৰে নিঃশেষ হ'ব সেই সম্পৰ্কে খুব এটা স্পষ্ট ধাৰণা কৰিব পৰা হয়তো নাই। সেইকাৰণে আমাৰ এতিয়া দায়িত্ব আহিলে ৭০টা সংগঠন, সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যিকেইটা সংগঠন আছে, ৩০টা সংগঠন, ২৮টা সংগঠন, তেওঁলোকে এই বিধেয়কখনৰ বিৰুদ্ধে গাঁৱে ভূঞে এটা জনমত গঠন কৰিব লাগে আৰু ৰাইজক ইয়াৰ ভয়াৱহতা সম্পৰ্কে বুজাই ক'ব লাগে। গতিকে এই মুহূৰ্তত আমাৰ সংগ্ৰামেই হৈছে মূল কথা, ইয়াৰ কোনো বিকল্প নাই। এক ঐক্যবদ্ধ সংগ্ৰাম, এক সৰ্বাত্মক সংগ্ৰাম। আৰু এই বিধেয়কখন গৃহীত কৰিবৰ কাৰণে সকলো ধৰণৰ ষড়যন্ত্ৰ অব্যাহত আছে। এই ষড়যন্ত্ৰ আমি প্ৰতিহত কৰিব লাগিব, এই ষড়যন্ত্ৰ আমি উফৰাই দিব লাগিব আৰু অহা নিৰ্বাচনত এই ফেচিষ্ট চৰকাৰখনক, এই দলটোক একেবাৰে সম্পূৰ্ণ বিদায় দিবলৈ ৰাইজ সাজু থাকিব লাগিব। এইখিনি মই ভাবোঁ এই অনশনথলীৰ পৰা আজিৰ দিনৰ বাৰ্তা। মই ভাবোঁ অসমীয়া জাতি এটা সন্ধিক্ষণত উপনীত হৈছে আৰু অসমৰ জাতীয় জীৱনত চাগে যোৱা ৭০ বছৰত এনেকুৱা এটা মাঘ বিহু কেতিয়াও অসমৰ মানুহে দেখা নাছিল, য'ত মেজিৰ জুইত এখন বিধেয়ক উৰিবলগীয়া হৈছিল। মই ভাবোঁ সেইটোৱেই প্ৰমাণ কৰে যে আমি কোনখিনি সন্ধিক্ষণত উপনীত হৈছোঁ। গতিকে মই এটাই ক'ম যে এটা জাতি কেতিয়াও ধৰ্মৰ ওপৰত চিনাকি দি জীয়াই নাথাকে। অসমৰ যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদ কেতিয়াও ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত নহয়, ভাষাৰ ওপৰত প্ৰতিষ্ঠিত জাতীয়তাবাদ। আজি অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতিৰ প্ৰতি যদি কোনোবাই ভাবুকি অনা কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে মই ভাবোঁ তাৰ বিৰুদ্ধে অসমৰ মানুহে মাত মাতিবই। আৰু মই এজন হিন্দু হোৱাৰ আগতে মই নিজে এজন অসমীয়া। গতিকে মই ভাবোঁ অসমীয়া হিচাপে মোৰ স্বাভিমানত কোনোবাই যেতিয়া কুঠাৰঘাত কৰিবলৈ চেষ্টা কৰিব, মই তাৰ বিৰোধিতা কৰিম। সেইকাৰণে মই অনশনস্থলীলৈ আহি অখিল গগৈয়ে এই বিহুৰ বতৰত তেওঁ যিখিনি ত্যাগ কৰিছে, মই মুকলিকৈ সমৰ্থন জনাইছোঁ। আৰু অসমবাসীক মই এটাই কওঁ যে এই বিধেয়কখনক লৈ বিজেপিৰ নেতা মন্ত্ৰীসকলে যি ধৰণে অপপ্ৰচাৰ চলাইছে, আপোনালোকে সেই অপপ্ৰচাৰত ভুল নাযাব। আপোনালোক সজাগ হওক, সচেতন হওক। আৰু সকলো এই ৭০টা দল সংগঠন বা এওঁলোকৰ বাহিৰেও আৰু বাকী যিবিলাক সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যিবিলাক দল সংগঠনে এই বিধেয়কখনৰ বিৰুদ্ধে আন্দোলন কৰিছে, মই তেওঁলোকৰ প্ৰতিও আহ্বান জনাম যে গাঁৱে গাঁৱে মানুহক বুজোৱাৰ ব্যৱস্থা কৰক এই বিধেয়কখনৰ ভয়াৱহতাৰ দিশটো। এতিয়াও মই ভাবোঁ গাঁৱৰ মানুহে বুজি পোৱা নাই সঠিক ৰূপত, আৰু তাৰেই সুযোগ লৈ আছে ইয়াৰ মন্ত্ৰী বিধায়কসকলে। কোনোবা প্ৰভাৱশালী মন্ত্ৰীয়ে ১৭টা ১৮টা সমষ্টি বিগত নিৰ্বাচনত গুচি যাব বুলি কৈছিল। মই অসমবাসীক কওঁ, যিকেইটা সমষ্টিৰ কথা কৈছে গোকাত মিছা কথা কৈছে বুলি মই ৪টা সমষ্টিৰ উদাহৰণ দিলে যথেষ্ট। সৰভোগ সমষ্টিত হেমেন দাস বহুত বছৰ জিকিছিল, উদ্ধৱ বৰ্মন বহুত বছৰ জিকিছিল, তাৰপিছতহে ৰঞ্জিত দাস জিকিছিল। গতিকে যোৱাবাৰ অকল হিন্দু বাংলাদেশীয়ে ভোট দিয়াৰ কাৰণেই হিন্দুৰ হাতত সেই সমষ্টিটো থাকি যোৱা নাই। উদ্ধৱ বৰ্মন আৰু হেমেন দাস কোনো বাংলাদেশী নাছিল, খাটি খিলঞ্জীয়া অসমীয়া আছিল। ঠিক একেদৰে বটদ্ৰৱা সমষ্টিৰ কথা কৈছে। বটদ্ৰৱা সমষ্টিত দিগেন বৰা জিকিছিল, বটদ্ৰৱা সমষ্টিত গৌতম বৰা জিকিছিল, তাৰ পাছত
আঙুৰ লতা ডেকা জিকিছে গতিকে দিগেন বৰা আৰু গৌতম বৰাক যদি কোনোবাই বাংলাদেশী বুলি ভাবিছে তেনেহ'লে সেয়া তেওঁলোকৰ মূৰ্খামি ঠিক একেদৰে জাগিৰোড আৰু মৰিগাঁও বা জাগিৰোড মঙলদৈ এই সমষ্টিবিলাকৰ নামো কৈছে জাগিৰোড আৰু মঙলদৈ সমষ্টিটো ৰিজাৰ্ভ এছ চিৰ কাৰণে ৰিজাৰ্ভ হোৱা সমষ্টি গতিকে তাত কোনো বাংলাদেশী মূলৰ মানুহ কেতিয়াও বিধায়ক হ'ব নোৱাৰে এইবিলাক গোকাত মিছা কথা এনেকৈ অপপ্ৰচাৰ চলাইছে গতিকে মানুহ সজাগ হওক সচেতন হওক এইবিলাক ভুৱা কথাত কোনেও যাতে ভুল নাযায় মই সেইটোৱেই এইখিনি মুহূৰ্তত অনশনস্থলীৰ পৰা